ৰাতিপুৱা শুই উঠাৰ পৰা মাকক দেখা নাপাই মনটো অলপ বেয়া কৰাত মই ইয়াৰ পোৱালিটোৰ লগত খেলিবলৈ ধৰিলোঁ। পোৱালিক লগ পাই মন একেবাৰে ভাল হৈ গ'ল। মানে বাৰ আজি এখন বিয়া আছিল, সেই ৰাতিপুৱা 6টাতে গ'ল কইনা ঘৰলৈ বুলি কইনা সজাবলৈ। আৰু এইফালে এয়া মই পোৱালিক লৈ আহোঁতে বৌয়ে ক'লে যে বগৰী আনি থোৱা আছে, দুইজনীয়ে খাওঁ, অকলে খাবলৈ ভাল নালাগে। হয়ো বাৰু, এইবোৰ বস্তু লগে ভাগেহে খাবলৈ ভাল। এইফালে গ'ল পুৰা বগৰী খুন্দাত, আৰু এইফালে সেয়া দুটামান বাকী থাকি যোৱা নবৈ আকৌ খুন্দিলে। আৰু এইবোৰ বস্তু সঁচাকৈয়ে এইটো কোনোবা লগ হৈ খাইহে বেছি ভাল লাগে। আৰু এইফালে আমাৰ বগৰী ৰেডি। আপোনালোকৰ বাৰু বগৰীকেইটা দেখি লোভ লাগিছে নে জনাবচোন দেই। মোৰ কিন্তু ভিডিঅ'টো বনাই থাকোঁতে আকৌ লোভ লাগিছে, খাওঁ খাওঁ লাগি গৈছে একদম। আমাৰ নীৰজে এইবাৰ নতুনকৈ গান গাবলৈ শিকিছে, গম পায়নে? আৰু মই লিংকটো দি দিম, চাবচোন দেই প্লিজ। আমাৰ নীৰক কাৰণে এটা লাইক কৰি দিবলৈ নাপাহৰিব। আৰু এইফালে এয়া মোমাইকে চিপছ দিলে, ফূৰ্তিত ক'বই নোৱাৰে।